নমস্কাৰ মই ডক্টৰ পূৰ্ণিমা বৰুৱা তিনচুকীয়া মেডিকেল কলেজৰ মেডিকেল সুপাৰিনটেণ্ডেণ্ট হিচাপে জয়েন কৰিছোঁ যোৱা বছৰ আৰু মই আজি আপোনালোকৰ আগত তিনচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ বিষয়ে দুষাৰমান ক'বলৈ বিচাৰিছোঁ যে পোনপ্ৰথমে আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি 13তম মেডিকেল কলেজখন ইয়াতে তিনচুকীয়াত আৰম্ভ কৰাৰ কাৰণে যথেষ্টখিনি মানুহে উপকৃত হৈছে অসম ৰাজ্যৰ বাদেও অৰুণাচলৰ মানুহখিনিও যথেষ্ট উপকৃত হৈছে